নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ইউটিউব চেনেল হেল্ডি আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যে ডায়াবেটিছ কিয় হয় বা কি কাৰণত ডায়াবেটিছ হয়। তো বলকচোন আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আমাৰ তেজত গ্লুকোজৰ পৰিমাণ বৃদ্ধি হয় বা কমি যায় তেতিয়া আমি ডায়াবেটিছৰ শিকাৰ হ'বলগীয়া হয়। ভাৰতত ডায়াবেটিছ ৰোগীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে। 1970 চনত ভাৰতত ডায়াবেটিছ ৰোগী আছিলে 2.1% আৰু ইয়াৰ সংখ্যা 2010 চনত বৃদ্ধি হৈ 3 কৰোৰ পৰ্যন্ত হৈ গ'ল। আৰু বিশেষজ্ঞসকলৰ মতে ভাৰতত ডায়াবেটিছ ৰোগী 2025 চনলৈকে 7 কৰোৰ পৰ্যন্ত হ'ব পাৰে। যদি আপুনি এতিয়াও শুই আছে তেনেহ'লে আপুনি সজাগ হওক, কিয়নো দিনে দিনে ভাৰতত ডায়াবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে। যদি আপুনি বহুত টেনশ্যনত থাকে, যদি আপুনি মৰ্নিং ৱাৰ্কলৈকে নাযায়, যদি আপোনাৰ ৱেট দিনে দিনে বৃদ্ধি হৈ আছে, যদি আপুনি হেল্ডি খাদ্য নাখায়, তেনেহ'লে আপুনি ডায়াবেটিছক নিমন্ত্ৰণ কৰি আছে। ডায়াবেটিছ জেনেৰেলি বহু ধৰণৰ আছে, কিন্তু ডায়াবেটিছ টাইপ 2 অনিয়মিত জীৱন প্ৰণালী আৰু অনিয়মিত খাদ্য খোৱাৰ ফলত হয়। যেনেকৈ নাম্বাৰ 1, খোৱা লোৱাৰ ক্ষেত্ৰত বেছিকৈ ৰিফাইন তেল ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ডায়াবেটিছ হ'ব পাৰে। নাম্বাৰ 2, যদি আপুনি বেছিকৈ মিঠাই খায় তাৰ ফলত আপোনাৰ ডায়াবেটিছ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। নাম্বাৰ 3, বেছিকৈ কেলৰিজ লোৱাৰ ফলত হ'ব পাৰে আপোনাৰ ডায়াবেটিছ। অৰ্থাৎ যদি আপুনি বেছি খাদ্য খায় তাত কোনো প্ৰব্লেম নাই, আপুনি যিমানখিনি খাদ্য খায় অৰ্থাৎ আপুনি সেই খাদ্যৰ পৰা যিমানখিনি কেলৰিজ পায় সেই কেলৰিখিনি আপুনি বৰ্ণ কৰিব পাৰিব লাগিব। যদি আপুনি দিনত 1000 কেলৰি ইনটেক কৰে তেনেহ'লে সেই 1000 কেলৰি আপুনি বৰ্ণ কৰিব পাৰিব লাগিব। যদি আপুনি 1000 কেলৰি বৰ্ণ কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ ডায়াবেটিছ হোৱাৰ চান্সেছ বাঢ়ি যাব। সেয়েহে আপুনি যিমানখিনি খাদ্য হজম কৰিব পাৰে সিমানখিনি খাদ্যহে খাওক, তাতকৈ বেছি কেতিয়াও নাখাব। নাম্বাৰ 4, প্ৰাকৃতিক ফল মূল কমকৈ খোৱাৰ ফলত হ'ব পাৰে আপোনাৰ ডায়াবেটিছ। সেয়েহে আপুনি যিমান পাৰে প্ৰাকৃতিক ফল মূল বেছিকৈ খাবলৈ ট্ৰাই কৰক। যদি আপুনি প্ৰাকৃতিক ফল মূল কমকৈ খায় তেনেহ'লে আপুনি ডায়াবেটিছৰ শিকাৰ হ'ব পাৰে। নাম্বাৰ 5, সেউজীয়া শাক পাচলি। আপুনি সেউজীয়া চব্জি বা সেউজীয়া শাক পাচলি খাবলৈ ট্ৰাই কৰক। যদি আপুনি সেউজীয়া চব্জি বা শাক পাচলি নাখায় তেনেহ'লে আপুনি ডায়াবেটিছৰ শিকাৰ হ'ব পাৰে। নাম্বাৰ 6, বহুত বেছি শকত হোৱাৰ ফলত আপোনাৰ ডায়াবেটিছ হ'ব পাৰে। যদি আপুনি বহুত বেছি শকত তেনেহ'লে আপোনাৰ ৱেট মেইনটেইন কৰিবলৈ আপুনি যত্ন কৰক, আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰক। যদি আপুনি এক্সাৰচাইজ নকৰে তেনেহ'লে আপোনাৰ ৱেট বাঢ়ি গৈ আৰু ৱেট বেছি হোৱাৰ ফলত আপুনি ডায়াবেটিছৰ শিকাৰ হ'ব পাৰে। নাম্বাৰ 7, বহুত কম ওজন। বহুত কম ওজন হোৱাৰ ফলতো আপোনাৰ ডায়াবেটিছ হ'ব পাৰে। যদি আপোনাৰ ৱেট বহুত কম তেনেহ'লে আপুনি ডায়াবেটিছৰ শিকাৰ হ'ব পাৰে। সেয়েহে আপুনি ডক্টৰৰ লগত কনচাল্ট কৰি আপোনাৰ ৱেট বঢ়াবলৈ আপুনি যত্ন কৰক। বহুত বেছি কম ৱেট হ'লেও আপুনি ডায়াবেটিছৰ শিকাৰ হ'ব পাৰে। নাম্বাৰ 8, হাৰ্ট প্ৰব্লেম। যদি আপোনাৰ হাৰ্টৰ প্ৰব্লেম আছে তেতিয়াও আপোনাৰ ডায়াবেটিছ হোৱাৰ চান্স বাঢ়ি যায়। যদি আপোনাৰ হাৰ্টৰ প্ৰব্লেম আছে তেনেহ'লে আপুনি সজাগ হওক আৰু আপুনি চাই চিতি খাদ্য খাওক, নহ'লে আপুনি ডায়াবেটিছৰ সন্মুখীন হোৱাৰ বা ডায়াবেটিছৰ শিকাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তো বন্ধুসকল, ডায়াবেটিছৰ পৰা বাচি থাকিবলৈ আপোনালোকে ফাইবাৰযুক্ত খাদ্য খাওক আৰু প্ৰটিনযুক্ত খাদ্য খাওক আৰু আপোনালোকে সিমানখিনি কেলৰিজ লওক যিমানখিনি আপোনালোকে বৰ্ণ কৰিব পাৰে। অৰ্থাৎ আপুনি সিমানখিনি খাদ্য খাওক যিমানখিনি আপুনি হজম কৰিব পাৰে, তাতকৈ বেছি খাদ্য নাখাব। আপোনালোকে তেলজাতীয় বস্তু নাখাব, আপোনালোকে বাহিৰত গৈ খাবলৈ এৰি দিয়ক। বাহিৰত গৈ খোৱাৰ ফলতো যিটো জংক ফুড খোৱাৰ ফলত বা ফাষ্ট ফুড খোৱাৰ ফলতো আপুনি ডায়াবেটিছৰ শিকাৰ হ'ব পাৰে। তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো বুজি পালে, আৰু যদিহে এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব নম্বৰ বুটামটোত ক্লিক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব, আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব নাপাহৰিব আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ। তো ধন্যবাদ।